Bishal and Akash blogole swagatam apnalokok. So guys, আমি এই টিকেট কাটি লৈলো ৰব 5টা টিকট আবা অন্ধিয়া আকাশ ব্লগৰ ফালৰ পৰা মই আটাইকে শুভেচ্ছা জনাইছোঁ আৰু ইয়াৰ আজি আল্ট্ৰা প্ৰো ম্যাক্স হৈ গেছি বা সাইকেলৰ স্পিড আস্তে বল মারা গেল এই পিছে গজা মুখে বই দিন দে এই কুত্তা আস্তে যা আজি মই ঘর যাই রাবা আছে আজি বাগালি করব কুত্তা ও মাইলিয়ে তোমরা পাকানি দিছি ওইসিদে এইমা মইলু দে আগো 30 টাকা নাই বিশাল আকাশ ব্লগ আপোনালোকে চাব তাতে বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ বস্তু Hello guys, welcome to Bishal and Akash vlog. তো আজি আপোনালোকক সুন্দৰ আৰু নতুন ব্লগৰ হৈতে স্বাগতম জনালো। তো বিশাল ভাই কৈ দিব কক যাই আছো আমি। ক'ত মানে আজি আবা অন্ধিয়া যাৰ আছে প্ৰস্তুতি পৰাখৰ মোৰ টেষ্ট মৰম পুৰা আজি জোছ আছে না আপোনালোক পুৰা তো আমি যাই আছো তো চাই থাকক এটো ৰাস্তা দিয়ে যাম তো আমি সাইকেলত উঠি লম প্ৰথম তো চাই দেখব হেতাৰ আপোনালোকে তো ক'ত নাচনে তো কৈ আছো মই তো আজি হলমাৰা উচ্চতম মাধ্যমিক বিদ্যালয় খেলপথাৰত আছে তো আমি যাই আছো এতিয়া তো আমি এই আগৰ ৰাস্তাটোত গেলিয়া পাম আৰু তো চাই থাকক তো গাইজ এতিয়া আমি এতিয়া যাই আছো বলক তো টিকেট কাটি লওঁ তো আপোনালোক দেখাইছো এই থেপাৰখান চাব পাৰে এই ঘৰৰ পৰা পাম দি আনিছিলে ইয়াৰ এখন চাইকেলখন ঘৰৰ পৰা পাম দি আছিল পামেই নাই এই ফেল নেদাই ইয়াত এখন নিফেলে দলি মাৰি দি তাত নিফেলে বসন্তী চাইকেলৰ নাম হৈছে বসন্তী বাৰে বাদ নাম বসন্তী এখন ধৰিলে ফেলে তাতে ফেল দি এখন মেটকাৰ খালত টিকেট পাইছোঁ ৰ'ব এই বিকি আমাৰ চব টিকেট 5টামান টিকেট তো আজি ফাৰ্ষ্টটো চাম ও গাইছ আমাৰ দাদাই টিকেট কাটি আছে কি চাব না কি আছে আমি নকাং মিছন আমি ৰাতি পুৰা একদম হৈছি যা কুত্তা যা তো গাইছ আমি এই টিকেট কাটি লৈলো ৰ'ব 5টা টিকট আবা অন্ধিয়া তাৰ ফাৰ্ষ্ট টিকেট কাটি লৈলো পুৰা একদম জোছ না আপোনালোকৰ ইয়েছ নোৰ তো আমি এতিয়া ঘৰত গেলি যাই পেলাই ভাতবিলাক আপোনালোক পুৰা লগ পাইছোঁ বলক গাইছ তো আমাৰ থিয়েটাৰ টিকেট কাটি আহিলোঁ তো আমাৰ 200টা ছাবস্ক্ৰাইবাৰ কৰাৰ কাৰণে অশেষ ধন্যবাদ জনালোঁ শত প্ৰণাম জনালোঁ তো আমাৰ ভিডিঅ'বোৰত এনেদৰে মৰম দি যায় যাতে তো এতিয়া আমি ঘৰলৈ যাই থাকোঁ তো চাই থাকোঁ গধূবেলা লগ পাই আছোঁ আপোনালোক সেই 200টা ছাবস্ক্ৰাইব কৰি দিয়াৰ কাৰণে অশেষ ধন্যবাদ আৰু শত প্ৰণাম জনালোঁ তো আৰু আমি আৰু ভাটিবেলা লগ পাইছোঁ একেলগে থিয়েটাৰ চাব যাওঁতে তো আৰু এতিয়া ঘৰত গেলি যাই থাকোঁ বলক দেৰি হ'ল গা চা ধুবা আছে তো একেলগে ঘৰত যাই পেলাই ভাটিবেলা লগ পাইছোঁ পুৰা একদম পুৰা ওলে চলে না কি কয় বলক তেয়াৰ তো গাইছ আমি থিয়েটাৰ কাৰণে ওলে দিলোঁ পুৰা একদম কেনা জোচ আছে না আপোনাৰ আজি আপোনাৰ কেইখিনিমান জোচ তো পুৰা আজি ওলাই দিলোঁ আৰু আমি যাই আছোঁ এতিয়া আমাৰ দেৰি হৈ গ'ল ৰ'ব এতিয়া যাই আছোঁ ৰ'ব আৰু বলকতে যাই থাকোঁ বলক আৰু তাই আস্তে যাই এই পিছে গজা মুখি বহি দিন দে এই কুত্তা আস্তে যা অলপ মাইলিয়া দাম এই আস্তে যা এই দাম তুই কি চাইকেল চলিছি আস্তে যা মাই লাগ দে ভালো মহিলটো দে কবাই দি সুধি বা মহিলো আজি ইয়াৰ আজি আল্ট্ৰা প্ৰো ম্যাক্স হৈ গেছি বা চাইকেলৰ স্পিড আস্তে বল মারা গেল এর পা আগেতে গাড়ি সারি হয়েছি এই চাবি মই সুদে আছি আর মই মাখন কৰি কওঁ ৰ মাই আজি মই ঘৰত যাই নাপাওঁ আজি ই কি চাইকেল চলে দিয়া মাই মই দে আজি মই ঘৰত যাই নাপাওঁ আজি আস্তে যা অলপ মা হৈছি দে ইমান মহিলো দে আগো 30 টাকা নাই ইয়াৰ আজি পুৰা আল্ট্ৰা প্ৰো ম্যাক্স ৰাইডাৰ হৈ উঠছি বাৰে বা ভৰি নিচবি উড়াবি আস্তে যা বাপা অলপ আস্তে আজি মই ঘৰ যাই নাপাওঁ আজি কৰিব মাইলিয়ে তোমরা পাকানি দিছি কেনেকে তই কি চাইকেল চলেছে বাপা আস্তে যা
যা বাবা তহঁতৰে তিনিটা যা যা চাৰা কুত্তা যা অ' মাইলা ইটা মোক আইও উঠছো দে তো গাইছ এতিয়া আমি চাইকেলখন বেৰিয়াত থৈ পেলাই আপোনালোকক পুৰা একদম লগ পাইছোঁ কেনা আজি আপোনাৰ কি জোচ উঠছে বাঢ়ি গৈছিল নেকি আপোনাৰ কিহৰ জোচ এইটো থিয়েটাৰ গাইছ যাই থাকোঁ বলক চাইকেল থৈ পেলাই একেলগে লগ পাইছোঁ আৰু বলক চাইকেল থৈ পেলাই এতিয়া আমি গধূলি যাই আছোঁ ৰ'ব এটা কেনা জোচ অঁ মোৰ লগত এখন আছে বলক আৰু গাইছ এতিয়া আমি যাই আছোঁ ৰ'ব এনা চাইকেল চলিছে এই গা ভাল লাগি দিছে আৰু মই পিছৰ পৰা কেনেকৈ বহিছোঁ জানে এই পজিশ্যনত বহিছোঁ তাৰ এই চলা ধৰিছোঁ আৰু এই পজিশ্যনত বহি আছোঁ বা আজি আৰু ভাবছোঁ দিয়ক হে প্ৰভু ঈশ্বৰৰ কিবাকৈ যাই আছোঁ মই বোলো আজি আৰু থিয়েটাৰ যাই নাপামে কিজান আৰে বা চাইকেলৰ পুৰা ড্ৰাইভাৰ হৈছে এই থিয়া গুৰি এটা এনেকৈ বহে যাওঁ নেকি এক কুত্তা কটা যি চাইকেল চলাব মানে আৰু তোক শলমাৰা আহি পালোঁ এই শলমাৰা চক তো এতিয়া আমি যাই থাকোঁ থিয়েটাৰত গ'লি তো যাই পাই লগ পাই আছোঁ এইবাৰ থিয়েটাৰ পাই দিছোঁ আহি কেনা জোচনা না ইয়াক আমি নতুন লগ পাইছোঁ ইয়াৰ নাম গৌৰৱ হয় পাৰিছোঁ না তো গাই চাবলৈ পাই গৈছোঁ আমি থিয়েটাৰ তোৰ বৰকা থিয়েটাৰত যাই পেলাই লগ পাই আছোঁ একেলগে তো গাইজ অপেক্ষাৰ অন্তত থিয়েটাৰ আৰম্ভ হৈ গ'ল চাব পাৰে লাইন মাৰিলাক আৰু থিয়েটাৰ আৰম্ভ গাইজ পাগলা হৈ গৈছে ভ্ৰাম্যমান থিয়েটাৰৰ আজি এক্টৰ এক্টৰনি ক'ত গেলাৰীৰ মাজত বহি হিলে দিছে একালে পাগলা হৈ গৈছে বাহ এই চব গাইছে প্ৰস্তুতি বা দাউৰি আহিছে এই মানুহৰ মাজত বহি বাহ পুৰা একদম চলিৰ ফূৰ্তি চকে বাহ বেয়া মোবাইল বেয়া ফটো ভিডিঅ' পুৰা উৎপাত মজা লাগছি দক আৰু কি ক'ম মানে তো গাই ৰ'ব অলপমান জুম কৰি ডাঙৰ ৰ'ব এই দেখছি না এতিয়া
তো চকে ক'ৰ মানুহৰ মাজত আহি গৈছে পূৰা একদম তো চাব পাৰিছে কি একদম এটা তো গাইজ চলিৰ ফূৰ্তি চকে প্ৰস্তুতি পাক দেখা পাই বা ফূৰ্তি বেয়া নাছিল কিন্তু এইকেইটাই এনজয় তো চকে বা প্ৰস্তুতি পাই কি ফাইট মাৰে এই বাই বেয়া মাৰছি এই গুৰি চকে বা পচি দেই এইকেইটা গুৰিকেইটা এই বাৰে বেয়া মাৰছি মাৰ এই বা মুখত ঘূৰিছি বা এই মৰছি দেই আৰু নাই দেই সি আৰু তে তো গাইজ থিয়েটাৰ শেষ হ'ল মানুহ চকে হিলে দিছে একদম থিয়েটাৰ বা মানুহ চকে চাবলৈ আমি দাদাক লগ পাইছোঁ আকাশ ব্লগৰ ফালৰ পৰা মই আটাইকে শুভেচ্ছা জনাইছোঁ আৰু এই চেনেলটো আপোনালোকে চাওক খুব ভাল পাব বিকাশ বৰ সৰু ল'ৰা এই কিবা কিবি নিজৰ চিন্তাৰে কিছু কাম কৰি থাকে খুব ভাল চেনেল আপোনালোকে কমেণ্টছ কৰিব চাব তো দাদা লগ পাই বহুত ভাল লাগিল আপোনাৰ বৰ ভাল পালোঁ তোমালোকে যে বৰষুণ বতৰ মাথা চাব আহিছা থেংক ইউ বিশাল এণ্ড আকাশ ব্লগলৈ স্বাগতম আপোনালোকে চাই থাকক তেওঁৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাইদেউ আপোনাক লগ পাই আজি বাইদেউ বহুত ভাল লাগিলে ইমান বৰষুণৰ মাজত মানুহ নাটক চাইছে বাইদেউ বহুত মানে আপোনাক বাইদেউ বহুত ভাল পাওঁ বাইদেউ থেংক ইউ মই মঞ্জিল বৰুৱা আপোনাৰ বিশাল এণ্ড আকাশ ব্লগছ আপোনালোকে চাব তাতে বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ বস্তু পাব গতিকে ইউটিউবত যথেষ্টখিনি ভাল ভাল কণ্টেণ্ট আপলোড কৰি আছে গতিকে আপোনালোকে বিশাল এণ্ড আকাশ ব্লগছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব তো দাদা লগ পাই বহুত ভাল লাগিল আপোনাক থেংক ইউ ঠিক আছে থেংক ইউ নিশ্চয় লগ পাম আৰু কেতিয়াবা একদম নিশ্চয় তো দাদা যাব তে আৰু ঠিক আছে গাইজ এতিয়া আমি থিয়েটাৰ চাই আমি এতিয়া ঘৰলৈ যাইছোঁ আমি দাদা আৰু বাইদেউক লগ পাই আজি বহুত ভাল লাগিল তো বহুত মৰম পালোঁ দাদা আৰু বাইদেউৰ পৰা তো এতিয়া আমি থিয়েটাৰ শেষ হ'ল তো এতিয়া আমি ঘৰলৈ যাইছোঁ আপোনালোকে আবাহন থিয়েটাৰখন চাব ভাল পাব অলপ ৰোমাঞ্চ আছে দুখ আছে তো আপোনালোকে চাব তো কেনে পালে থিয়েটাৰখন চাই আপুনি তো গাইজ এতিয়া আমি ঘৰলৈ যাই থাকোঁ লগা কিবা হৈছে সুধো আহকচোন কি হৈছে আপোনাৰ কি হৈছে প্ৰস্তুতি বা হাতত হেণ্ডছেক কৰিছোঁ প্ৰস্তুতি বা আজি মই হাত নুদাঙা দি হাত নুদাং মই আজি কিয় হাত নিদে এ প্ৰস্তুতি বা হেণ্ডছেক কৰিছি এখন হাততো কৰিছি আজি মই হাত নুদাঙা দিয়া আজি মই হাত নুদাঙা দি তো দেখছি না প্ৰস্তুতি বাক লগ পাই কেনে আহিছি চলি তো বাই তো গাইজ কালি থিয়েটাৰ চাই পেলাই ঘৰ পতে দেৰি হৈ গ'ল তো কালি ভিডিঅ'টো এন কৰিব নহ'ল তো আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো আৰু পূৰা ধামাকা ভিডিঅ' যাই আছে তো তাত থাকিলে বাই বাই গাইজ